हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। मोर यूट्यूब चैनल आपलोक सकलोके स्वागतम जनाइছো। केने आछे आपलोक? आशा करो भाले आछे और मैं भाले आछो। আজি रमजाনৰ শেষৰটো ৰোজা চাওঁতে চাওঁতে ৰমজানৰ মাহটো কেনেকৈ পাৰ হৈ গুচি গ'ল ক'বই নোৱাৰিলোঁ। ৰমজান মাহটো শেষ হৈ যোৱাৰ কাৰণে বেয়াও লাগিছে আৰু কাইলৈ ঈদ কাৰণে মনটো অলপ ভালো লাগিছে। আৰু এটা কাৰণে ভাল লাগি আছে, অসমৰ পৰা মোৰ দাদা আহিছে আৰু আজি আহি পেলাই আমাৰ ঘৰত পাবহি। তেওঁ ওলাই গৈছে দাদাক আগবঢ়াই লৈ আহিবৰ কাৰণে। দাদা অহাৰ আগে আগে মই ইফতাৰৰ কাৰণে ৰেডি কৰিব লাগিব, অলপ চলপ কিবা বনাই লওঁ। আৰু এতিয়া মেহফুজ মেহতাবো শুই আছে। মেহফুজ মেহতাব শুই থকাৰ সময়তে মই এতিয়া ইফতাৰৰ কাৰণে ৰেডি কৰিব লাগিব, নহ'লে সিহঁত দুটা উঠিলে মোক বহুত আমনি লগাই দিয়ে, ইফতাৰ বনাব নিদিয়ে, কিটচেনত গৈ পেলাই দিগদাৰ কৰেগৈ। ইফতাৰ কৰাৰ পিছত আকৌ ডক্টৰৰ ওচৰলৈ যাব লাগিব। মেহফুজৰ আজি চেকআপ আছে, তাৰ মানে খুব চৰ্দি আৰু কাহ হৈছিলে, তো ডক্টৰক দেখাব গৈছিলোঁ। আজি চেকআপত মাতিছে, অলপ ভাল পাইছে, তথাপিও মানে কাহটো হৈ আছে। আৰু মই ঘৰৰ যি তুলসী আৰু মৌজোল দি পেলাই এনেকৈ দিয়ে যে ঘৰেলু নুক্সা, তেনেকৈ পেলাই মই তাক দিছিলোঁ। কাহটো অকণমান ভাল পাইছে যদিও অলপ চলপ হৈ আছে, সেইটো কাৰণে মানে আকৌ এতিয়া চেকআপত যাব লাগিব। ইফতাৰ কৰাৰ পিছতে আকৌ চেকআপত যাম। এতিয়া যাওঁ, মই ইফতাৰ বনাই লওঁ। ইফতাৰ বনাবৰ কাৰণেও এতিয়া টাইম হৈ গ'লগৈ। আৰু মোৰ এই ভিডিঅ'টো যাওঁতে দেৰি হৈ যাব, ঈদৰ 2-3 দিন পিছত যাবগৈ মানে, কাৰণ কেলৈ ঘৰত মিস্ত্ৰী কাম লাগি আছে আৰু কাম হৈ থকাৰ সময়ত মানে ভিডিঅ' এডিটিং কৰিবৰ কাৰণে মানে দিগদাৰ হৈ যায়গৈ। আৰু তাতে আৰু মোৰ বাচ্ছাই পাৰিচান কৰে, সেইকাৰণে ভিডিঅ' যাওঁতে এইটো দেৰি হৈ যাবগৈ। ইফতাৰ বনাবৰ কাৰণে ৰেডি হৈ গ'লোঁ। প্ৰথমতে মই বনাইছোঁ ক্ষীৰ, আৰু ক্ষীৰ মই প্ৰথমত এইটো কাৰণে বনাওঁ যাতে হোৱাৰ পিছত মই ফ্ৰিজত থৈ দিওঁ। ক্ষীৰ হৈ গ'লকৈ বনাই পেলাই, আৰু এয়া ফ্ৰিজত থৈ দিলে কি হয়, অলপ ঠাণ্ডা হৈ যোৱাৰ পিছত ঠাণ্ডা ঠাণ্ডা ক্ষীৰ খাই বৰ ভাল লাগে। আৰু এইফালে মই বুটো বনাই ল'লোঁ, আৰু এয়া ঘুগুনিৰ কাৰণে ৰেডি কৰিছোঁ। ঘুগুনি বনাম এয়া, আৰু পকৰি বনাম। মচুৰ দাইলে পিচি পেলাই ল'লোঁ, চব বেটাৰ্ছ ভালকৈ বনাই ল'লোঁ। এতিয়া পকৰি বনাম ইয়াৰ। কেতিয়াবা বেচনৰ পকৰিও বনাওঁ, কিন্তু বেচনৰ পকৰিতকৈ মচুৰ দাইলৰ পকৰিটো খাই বেছি ভাল লাগে। এয়া পকৰি বনোৱাও হৈ গ'লগৈ মোৰ। আজি ৰমজানৰ লাষ্ট ইফতাৰ, আৰু লাষ্ট ইফতাৰ আমাৰ ঘৰৰ আলহী দাদা। আৰু এতিয়া আমি ইফতাৰ কৰি আছোঁ। ইফতাৰ কৰাৰ পিছতে আমি ডক্টৰৰ ওচৰলৈ আহিলোঁ। ডক্টৰ চেম্বাৰ পোৱাৰ লগে লগে মেহতাবক চাওক কিমান উৎপাত কৰিছে। ৰং বিৰং খেলনা, কিবা কিবি ডিজাইন এইবোৰ দেখিছে যে, তাৰ মানে উৎপাতটো বেছি হৈ গৈছেগৈ। আৰু এইফালে মেহফুজৰ গা বেয়া লাগি আছে অকণমান, সি আমনি পাইছে, তেওঁ তাৰ পাপাৰ কোচত উঠি আছে। আৰু এইফালে মেহতাব উৎপাত কৰাত লাগি আছে। हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। मोर यूट्यूब चैनल आपलोक सकलोके स्वागतम जनाइছোঁ। আৰু আজি এতিয়া হৈছে ৰাতিপুৱা 7টা বাজিছে, আৰু আজি ঈদ। সকলোকে মোৰ ফালৰ পৰা, মোৰ চেনেলৰ ফালৰ পৰা ঈদ মুবাৰক। আজি ৰাতিপুৱা সোনকালে শুই উঠি পূৰা ঘৰৰ কাম বন কৰি চাফ চাফাই চব কৰিলোঁ, আৰু এতিয়া 7টা বাজিছে। আৰু এতিয়া ৰাতিপুৱা চাহকাপ খাবৰ কাৰণে আহিছোঁ পাকঘৰলৈ। এতিয়া চাহ বনাম। মই গা পা ধুই আজৰি হ'লোঁ। এতিয়া মেহফুজৰ পাপা যাব এতিয়া নামাজলৈ, 8টা বজাত নামাজ আছে, তো এতিয়া তেওঁ ৰেডি হৈছে। আৰু মেহফুজ মেহতাব দুটা শুই আছে, সিহঁতকো ৰেডি কৰাম। উঠাৰ পিছতে গা পা ধুৱাই মেলি ৰেডি কৰাম। আৰু এতিয়া মই জাষ্ট
চাহ বনাওঁ, চাহ খাই লওঁ। ইমান দিনে ৰোজা ধৰি আছিলোঁ, একো লগা নাছিলে। আজি ৰোজা নাই, ঈদ হোৱাৰ লগে লগে একেবাৰে মানে ৰাতিপুৱা চাহ খোৱা যিটো ভাৱটো আহে ন, সেইটো আহি গৈছেগৈ মানে। তো ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আজিৰ দিনটো মই ঈদৰ দিনা কি কৰোঁ কি নকৰোঁ আপোনালোকৰ ওচৰত অলপ শ্বেয়াৰ কৰিবলৈ মই চেষ্টা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ঈদৰ দিনা ৰাতিপুৱা চাহৰ লগত লাডু, নিমকি আৰু ৰাতিপুৱা একাপ লাল চাহ। 8টা বাজিলে আৰু মিষ্টাৰ যাব ওলাইছে নামাজলৈ। अस्सलाम वालेकुम। ঈদ মুবাৰক। চলো হা ঠিক হে। আজি ৰাতিপুৱাই নামাজ পঢ়িব গৈ আহি ঘৰলৈ আহি ইয়াৰ ৰেড ৰ'জ লৈ আহিছে মোৰ কাৰণে 3 পা নহয় দেই, এপা মেহফুজৰ কাৰণে, এপা মেহতাবৰ কাৰণে আৰু এপাহে মোৰ কাৰণে। 3 পা আছে। আৰু এয়া আহিছে মোৰ কাৰণে গজৰা এই লগাম আৰু মই হেৰি কৰিম আৰু যেতিয়া ৰেডি হ'ম আৰু চুলিত লগাম গজৰা। আৰু এইকেইপা মই এতিয়া আগফালে সজাই দিওঁগৈ। এইকেইপা মই এতিয়া এই কাপটোতে সজাই থ'ম। আমাৰ দুটাৰ ফটো আছে ইয়াত আৰু এই কাপটোতে এনেকৈ কৰি এতিয়া ওপৰত তুলি থৈ দিম। তো ঠিকমতে ৰোৱা নাই কেলে, এই কাপতে সজাই থৈ দিছোঁ। আৰু এতিয়া ইয়াৰ ওপৰত তুলি থৈ দিম। এতিয়া এইকেইপা ইয়াত থৈ দিলোঁ। এতিয়া ৰেডি হৈ গ'লগৈ ঈদৰ কাপোৰ পিন্ধি। এতিয়া পাপাৰ লগত ফুৰিবলৈ যায়। আকৌ পাপাই মেহফুজক ফুৰাই আনি মেহতাবক ফুৰাবলৈ যাব। তেতিয়ালৈকে মই মেহতাবক ৰেডি কৰোঁ। মেহফুজ এয়া আমাৰ চিৰখুৰ্মা বনি আছে, এতিয়াও বহুত বাকী আছে। ইয়াৰ ষ্টাৰ্টিং হৈছেহে। আৰু এইফালে ড্ৰাই ফ্ৰুটছ চব ৰেডি কৰি থোৱা হৈছে তাত দিবলৈ কাৰণে। এতিয়াও বহুত টাইম আছে। আৰু কিतना টাইম হে? আধা ঘণ্টা লাগিব আৰু এইখিনি বনোতে। এতিয়া লাহে লাহে বনি আছে। আপোনালোকক মই ফাইনেল লুক দেখুৱাম। এতিয়া আমাৰ চিৰখুৰ্মা বনি হৈ গ'লগৈ। অলপ ঠাণ্ডা হোৱাৰ পিছত খাব লাগিব। আৰু এতিয়া গৰমে গৰমে খাই ভাল নালাগে, অলপমান ঠাণ্ডা হ'ব তাৰপিছতে খাব লাগিব। আমাৰ চিৰখুৰ্মা বনি ৰেডি হৈ গ'লগৈ। এয়া চিৰখুৰ্মা। এতিয়া ঈদৰ ৰাতিপুৱা নাস্তা চিৰখুৰ্মা খাম। আৰু এইফালে আছে মিঠাই। এতিয়া আমাৰ ঈদৰ নাস্তা ৰেডি। এতিয়া আমি খাই লওঁ। কৰিছোঁ কাঠআলু ফ্ৰাই দুপৰীয়াৰ কাৰণে। আৰু এইফালে মই চিকেন ফ্ৰাই কৰি ল'লোঁ। চিকেন ফ্ৰাই কৰি থৈছোঁহে, জাষ্ট বনাবলৈ আছে। দুপৰীয়াৰ খানা আমাৰ ৰেডি হৈ গ'লগৈ। ইয়াত আছে দাল ফ্ৰাই, মিক্স চব্জি, সৰু মাছ ভজা, কাঠআলু ফ্ৰাই, চিকেন, চালাড, পোলাও আৰু লগত ভাতো আছে। আমাৰ আজি দুপৰীয়া ঈদৰ দিনা দুপৰীয়া খানা আইটেম ইমানেই। আৰু এতিয়া আমি ফটাফট খাই লওঁ। বহুত ভোকো লাগিছে, এতিয়া খাই লওঁ আমি। এতিয়া হৈ গ'ল সন্ধিয়াৰ সময় আৰু আমি চব ফুৰিব যাবৰ কাৰণে ওলাইছোঁ। আৰু আমাৰ আজি ঈদৰ আলহী আহিছে। এয়া দাদা আৰু মামুন আৰু এইফালে হাম্বি মেহতাব আৰু ঈদ মুবাৰক। আৰু মেহফুজ ষ্টিক লৈ পেলাই বিজি হৈ আছে। আমি এতিয়া চব ফুৰিব যাবলৈ কাৰণে ওলাই যাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া আমি হৈ গ'লোঁ 2টা পাৰ্ট। মেহফুজ, দাদা আৰু এখেত 3জন হৈ গ'লগৈ। আৰু মেহতাব, মই আৰু মামুন যাম পাৰ্লাৰলৈ। কাৰণ পাৰ্লাৰ আমি ঈদ হ'ল কিন্তু আইব্ৰ'জ একো বনোৱা নাইকিয়া। মামুন তাক ধৰা গৈছে, পোৱালি ধৰ মাৰিছে। সেইকাৰণে এতিয়া আমিও যাবলৈ ওলাইছোঁ পাৰ্লাৰলৈ। এতিয়া আমি 3জন হৈ গ'লোগৈ। আৰু এতিয়া যাওঁ পাৰ্লাৰত আইব্ৰ' বনাওঁগৈ। আৰু মামুনৰো কিবা কাম আছে, সেইকাৰণে ব'লক পাৰ্লাৰ পৰাই আহোঁগৈ। আমি জাষ্ট আহি পালোঁ পাৰ্লাৰ। মামুনো আহিলে। আৰু এয়া হ'ল পাৰ্লাৰ বা গুৱাহাটীৰ হয়, অসমৰে হয় দেই। আৰু ঈদ বুলি আইব্ৰ' কৰা হোৱা নাইকিয়া, সেইকাৰণে আজি ঈদৰ দিনাখনে আহিছোঁ আমি। এতিয়া আইব্ৰ' কৰিম, মামুনো কৰিব, ময়ো কৰিম। আৰু এয়া বা চিনাকি কৰাই দিলোঁ। তো বোলো এয়া বায়ে এতিয়া নাহিদা বাৰ থ্ৰেডিং কৰি আছে। আমাৰ হৈ গ'লগৈ, আইব্ৰ'জ বনালোঁ, মামুনেও কাম কৰিলে। এতিয়া আমাৰ যাবলৈ হৈছে। বা
যাংগৈ বাই 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 যাংগৈ আৰু বাক বেলেগ এদিন লগ পাম আৰু পিছত ঠিক আছে যাওঁ দেই বাই আমি আহি পাই গ'লোঁ আৰু ইফালে পাৰ্কত মেহফুজ আৰু মেহতাব জুলনা জুলি আছে চাগে বোলা পাৰ্কৰ ফালে যাওঁ বোলা চাংগচোন ক'ত আছে সিহঁতি ৰুমলৈ গ'ল নেকি অঁ না আছে জুলনা জুলি আছে জুলনা জুলি আছে দুটা সেয়া মেহফুজ মেহতাব দুটা জুলনা জুলাত ব্যস্ত তাৰ পাপাই জুলনা জুলাই আছে দুটাকে মেহফুজ মেহতাব জুলু 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 হা ইস দুটা বেয়া জ্বলিছে মেহফুজ গিৰেগা মেহতাব হা ই অকলে অকলে বেয়া জ্বলিছে সি একেবাৰে মেহফুজ গিৰ যাওঁ কিছু না অঁ আগতে সি ধৰিব নোৱাৰে তেনেকৈ অঁ এইখনটো উঠিলে নি চুচাৰ অঁ ভিডিঅ' বনাবলৈ নহ'লে আমি জাষ্ট পাৰ্লাৰ পৰা আহি আৰু ঘৰ আহি খানা চানা খাই আৰাম কৰিলোঁ আৰু বহুত ভাগৰি গ'লোগৈ কালি একচুৱেলি তো এতিয়া আজি নেক্সট ডে ঈদৰ পিছদিনাখন আৰু এতিয়া আমি যাম মামুনৰ ৰুমলৈ দাদাই মাতিছে তাত আজি দাদাহঁত গুচি যাবগৈ অসমলৈ সদায় দিনৰ কাৰণে মামুন একচুৱেলি ইয়াত চাকৰিও কৰিছিলে এতিয়া তাই অসমলৈ গুচি যাবগৈ কাইলৈ যোৰহাট পাবগৈ আৰু সেইকাৰণে আজি মাতিছে দাদাই আমাক আজি তাত ভাতৰ ইনভাইট কৰিছে তো ব'লো তালৈ গৈ আহোঁ এবাৰ তো এতিয়া আমি যাবৰ কাৰণে ওলাইছোঁ চব ৰেডি মেহফুজৰ টোপনি ধৰিছে সেইকাৰণে ইয়াত শুই আছে এতিয়া যাবলৈ ইচ্ছা নাই এতিয়া চলো মেহফুজ ইচকা বহুত জ্যাদা নীন্দ আয়া আমি আহি পালোহি মামুনৰ ৰুমত মামুন বেচেৰি যাবগৈ আজি তোমাক এতিয়া বাইটো দি থৈছোঁ আৰু মামুনটোৰ পেকিং হৈ গ'লগৈ পূৰা মামুনটোৰ পেকিং হৈ গ'লগৈ 4-5টামান বেগ হৈছে আৰু আজিলৈ যাবগৈ আৰু তাৰপিছত আমি ভাত পানী খাই আজৰি হ'লোঁ এতিয়া যাব লৈছোঁ দাদাহঁতেও পূৰা ৰুম খালী কৰিলে দাদাহঁতেও যাবগৈ 2টা বজাত ইয়াৰ পৰা ওলাব আৰু এতিয়া আমি ওলাইছোঁ আৰু দাদা বাই বাই দিছোঁ আৰু আকৌ পিছত লগ পাম মামুন বাই বাই আপোনালোক আহিলে ভাল লাগিলে বোলো আমাৰ ঘৰলৈ আহিলে থাকিলে কাৰণ ভাল লাগিলে আকৌ লগ পাম আমিও যাম যোৰহাটলৈ লগ পামগৈ আৰু हम भी जा रहे जोरहाट में এইপিনে চব যাওঁগৈ এইপিনে চব ৰুম খালী দাদাহঁতে ৰুম খালী কৰিলে আৰু এতিয়া যাওঁগৈ আৰু